কমিটিৰ তৰফৰ পৰা তেখেতসকলৰ উপস্থিতিত আমি ধন্যবাদ জ্ঞাপন কৰি আৰু আজিৰ দ্বাদশী মন্দিৰ উপস্থিত হোৱা এই মহাপৰে আৰু ধনাকাৰী বন্ধুসমূহক প্ৰৱেশ নকৰে আমি তাৰ বাবে অনুৰোধ ৰাখিছোঁ লগতে আৰু দিশত যি বেৰিকেডৰ ব্যৱস্থা আছে তথা মহাবাহন দিশত যি বেৰিকেডৰ ব্যৱস্থা আছে এই দুটি স্থান সম্পূৰ্ণ খালী কৰি ৰাখিবলৈ মই জনাইছোঁ সেই স্থানত যিসকল ই ৰিক্সা চালক তেখেতসকলৰ বাহনবোৰ ৰাখিছে হয় তো আপোনালোকে পলাশপুৰী ৰাস মহোৎসৱক সন্মান প্ৰদৰ্শন কৰাটো আপোনালোকৰ প্ৰথম ব্যৱস্থা লোৱাৰ আগতে প্ৰতিগৰাকী ভক্তগণ ৰাইজে নিজৰ নিজৰ বাহনসমূহ গুৱাহাটীৰ দিশৰ পৰা আহি মূল পথৰ দুই কাষত পাৰ্কিঙত নথৈ মূল পথৰ দুই কাষতে ৰাখি তেখেতসকলে যান জঁটৰ সৃষ্টি কৰা বুলি আমি জানো কেন্দ্ৰ আছে আপোনালোকে শুনিছে আশা ৰাখিছোঁ আমাৰ
every evening.